নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ। আজি বহু দিনৰ মূৰত মই বেলতলা বজাৰলৈ গ'লো। মানে বাবু হোৱাৰ পিছত মই ঘৰৰ পৰা ওলোৱাই নাছিলো। আঢ়ৈ মাহ মূৰত মই ৰাস্তা দেখিছো আৰু বেলতলা বজাৰলৈ গৈছিলো এখন আঁঠুৱা কিনিবলৈ, কিন্তু জানেই নহয় বজাৰ গ'লে ইটো লওঁ সিটো লওঁ লাগে। বহুত কিবা কিবিয়ে কিনিলো আৰু স্কুটিখনো বহুত দিনৰ মূৰত চলালো। অফিচ লিভ লোৱাৰ পৰা মই স্কুটিখনো চলোৱা নাছিলো, গতিকে ভয়কে স্কুটিখন লৈ গ'লো আৰু কি বজাৰ কৰিলো মই আপোনালোকক দেখুৱাম এতিয়া। এইয়া আৰু এটাত আছে মিছা মাছ, এটাত আছে চান্দা মাছ। মই উলিয়াই দেখাম আৰু মিছা মাছটো কেনেকৈ বনাম সেইটোও ভিডিঅ' দেখাম বাৰু। এইখিনি বজাৰ কৰি আনিলোঁ অকলে দাঙি আৰু আনিব গৈছিলোঁ। মেইন মটিভ আছিল এইখন আঁঠুৱা আনিবলৈ, কিন্তু এইখিনিও লৈ আহিলোঁ আৰু দাঙি আনিছোঁ আৰু পাৰিছোঁ বাপেকে দাঙিব। এয়া মিছা মাছখিনি উলিয়াম এতিয়া। এইখিনি মিছা মাছ আৰু আনিছোঁ এয়া চান্দা মাছ। আচলতে প্লেন আছিল অকল চান্দা মাছটো আনাই, কিন্তু মিছা মাছখিনি অলপ কমত পোৱাৰ কাৰণে মিছা মাছখিনিও লৈ আহিলোঁ আৰু খাই যিহেতু ভালেই পাওঁ সেইকাৰণে চান্সতে লৈ আহিলোঁ আৰু। বজাৰখিনি ভালকৈ ফ্ৰিজত সামৰি থৈ এতিয়া মাছখিনি ধুই থ'ম। এইখিনি মাছ এতিয়া নবনাওঁ, ফ্ৰিজত থৈ দিম আৰু ইমান সময় নাই, ৰাতি এতিয়া 10টাই বাজিব আৰু এইখিনি বনাম এতিয়া। মিছা মাছ এতিয়া বনাব আমনি লাগিছে, তথাপিতো আৰু খাব আনিছোঁ যেতিয়া খামেই। মিছা মাছখিনি বাচিব আছে, বাচি মেলি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম দেই। এতিয়া মই আপোনালোকক দেখুৱাম এই মিছা মাছটো কেনেকৈ বাচে। মিছা মাছটো বাচিবলৈ এনেকৈ এখন কেঁচি ল'ব, কেঁচিৰে ঠিক মূৰতে এনেকৈ কাটি দিব। দেখিছেনে? এনেকৈ কাটি দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ তলডোখৰ এনেকৈ তলডোখৰ গুচাই দিব। এনেকৈ বাকলিটো গুচাই দিয়াৰ পিছত এই শুংকেইডাল যে এনেকৈ কাটি দিব। কেঁচিখনৰে কাটি দিব। তাত এই মাজত নহয় এডাল ৰছীৰ নিচিনা বস্তু থাকে, সূতাৰ দৰে। এইটো এনেকৈ লৈ এইটো মাছত দেখোন দেখা পোৱা নাই, এনেকৈ সূতাৰ নিচিনা বস্তুডাল উলিয়াই পেলাব লাগে। হৈ গ'ল মিছা মাছ ভাজা। তেনেকেই একদম ইজি প্ৰচেছ। মই এনেকৈ 4টা বিলাহী, 4টা পিঁয়াজ ডাঙৰ চাইজৰ অকণমান কুকাৰত পানী দি বইল কৰি ল'ম। প্ৰথমতে মই ধুই থোৱা মাছখিনি ধুনীয়াকৈ নিমখ আৰু হালধি মিলাই অকণমান টাইম সানি থৈ দিলোঁ। তাৰপিছতে কুকাৰত বইল কৰা বিলাহী আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লৈ দি দিছোঁ। তাত অলপ মিঠাতেল দি দিছোঁ। এতিয়া ইয়াত মই মাছখিনি ভাজি ল'ম। এইখিনি গৰম হোৱাৰ পিছত মাছখিনি দি দিলোঁ। এতিয়া মাছখিনি অকণমান ফ্ৰাই কৰি ল'ম। মাছখিনি এবাৰ লুটিয়াই দিম। মাছখিনি ইমান খৰখৰীয়াকৈ ফ্ৰাই কৰিব নালাগে। মিছা মাছ আচলতে বইল টাইপো বনাব পাৰি, কিন্তু মই আৰু অলপ ফ্ৰাই কৰি লৈছোঁ আৰু। এতিয়া মাছখিনি 5 মিনিটমান ভজা হোৱাৰ পিছত মই কাঢ়ি ল'ম। গৰম হোৱাৰ লগে লগে মই ইয়াত 2 ফুটামান গৰম মছলা দি দিলোঁ। এতিয়া মই ইয়াত বিলাহী আৰু পিঁয়াজৰ পিচটো দি দিছোঁ বইল কৰি লোৱা। এটা বিলাহী ভালকৈ পেষ্ট নহ'ল মিক্সিটোত, বেছি সময় নিদিলোঁ কাৰণে নেকি। একো নাই বাৰু, ইয়াতে হৈ যাব। মই এতিয়া ইয়াত অকণমান দিম নিমখ।
এনেদৰে এনেকৈ ভাজি 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 মই ইয়াতে লাষ্টত অকণমান ঘিউ দি দিছোঁ। ঘিউটো দিলে খাবলৈ অলপ বেলেগ সোৱাদ হ'ব। এনেকৈ ভাজি ল'লোঁ পূৰা। গোটেইখিনি এতিয়া লাহে লাহে অলপ বিলাহী পৰা বিলাহী আৰু সেইখিনিৰ পৰা অকণমান তেল বিৰিঙি উঠিব। চব ভজা হৈ গৈছে। একদম পানীখিনি ফুটি যাবলৈ দিছোঁ। তেল বিৰিঙি ভালকৈ ৰখি দিলোঁ। ভাজি 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 এইখিনি এতিয়া মই ভাজি থাকিম। মোৰ বৰ দিগদাৰ জানেনে, কেমেৰা ধৰি দিয়া মানুহ এটা নাই। অ'ত ত'ত পাকঘৰত য'ত ত'ত থৈ পেলাই ভিডিঅ'টো বনাইছোঁ। এই ভগৱান, মোবাইলটো নাভাঙিলে হ'ল দেই। মই লৈছোঁ ফোনটো। মই বিলাহী আৰু এইখিনি ভাজি আছোঁ। অকণমান ভাজি লোৱাৰ পিছত এতিয়া মই অকণমান কাশ্মীৰী মছলা দিম। ইয়াত মই এতিয়া দিম অকণমান ৰেড চিলি কাশ্মীৰী মছলা। তাৰপিছত দিম অকণমান জিৰা গুড়ি। তাৰপিছত দিম অকণমান ধনিয়া গুড়ি। তাৰপিছত ইয়াত মই অকণমান মিঠা হ'বলৈ চেনি দিম। আমাৰ চেনি চিষ্টেম বেলেগ আৰু বাতি এটা ভৰাই দিম। চেনি এই অকণমানি বাতিটোৰে এনেকৈ অকণমান দিছোঁ। অলপ আৰু অকণমান দিছোঁ। ড্ৰেছ বেলেগ লগাই লৈছোঁ, দেখিছে নাই? নাইটো আচলতে মোক কোনোবাই দিছিলে। আমাৰ ওচৰৰে বাই এজনীয়ে দিছিলে। এই যে প্ৰেগনেঞ্চি থাকোঁতে খাব মাতিছিলে। আৰু মই মানুহটো হৈছিলোঁ একদম চুটি চাপত সৰু মৰু শকত হৈছোঁ বাৰু। তথাপিতো হেৰি মানে ৰেডিমেড কাপোৰবিলাক খুব কমেই হয়। আইটিটো ইমানেই বেছি ডাঙৰ আহল বহল, কিন্তু প্ৰেগনেঞ্চিৰ সময়ত ইমান দৌৰা দৌৰি হ'ল। আইটিটো ক'তো চিলোৱাও নহ'ল। তেনেকেই পিন্ধি থাকিলোঁ আৰু এতিয়া পুৰণাই হ'ল আৰু থাকক আৰু ঘৰত আৰু ইমান ফিটিং বস্তু পিন্ধি কি কৰা। এতিয়া বাচ্চাই গাখীৰ খাই থাকে, তো অলপ কাপোৰ পিন্ধিয়ে আৰাম লাগে। বাবু শুই আছে কাৰণেহে এনেকৈ কৰিব পাৰিছোঁ, নহ'লে সি গোটে আমি কান্দিব ভেঙে দৌৰিব লাগিব তাৰ ওচৰলৈ। শুনিছে দেখোন। আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোক ইপিনে ফুৰিব লৈছে। আৰু যেতিয়া আৰু এই চচপেনটোত যে গাখীৰখিনি ফাটি গৈছিলে, তাতে যে ভিনেগাৰ দিছিলোঁ, পনীৰ হৈ গৈছে। তাৰ পৰা মই এইখিনি চেপি এনেকৈ চেপি ধৰিছোঁ। এই অকণমান হৈছে আৰু পনীৰ এনেকৈ চেপি পেলাই ইয়াত এটা শিলগুটি বা কিবা ডাঙৰ পতা বস্তু থৈ পেলাই গোটেই ৰাতি থৈ দিম আৰু এইটো পনীৰ হৈ যাব ৰাতিপুৱালৈকে। এতিয়া মই ভাজি থোৱা মাছখিনি দি এইখিনি অকণমান টাইম লৰাই ল'ম। ভজা হোৱাৰ পিছত লাষ্টত মই ইয়াতে আমুল তাজা অকণমান দি দিম। গাখীৰখিনি দিয়াৰ পিছত এনেকৈ উতল অহাৰ পিছত ইয়াত মই অকণমান গৰম মছলা দি দিলোঁ আৰু এতিয়া মই এইটো সোমাই আৰু যেতিয়া আৰু এই চচপেনটোত যে গাখীৰখিনি ফাটি গৈছিলে, তাতে যে ভিনেগাৰ দিছিলোঁ, পনীৰ হৈ গৈছে। তাৰ পৰা মই এইখিনি চেপি এনেকৈ চেপি ধৰিছোঁ। এই অকণমান হৈছে আৰু পনীৰ এনেকৈ চেপি পেলাই ইয়াত এটা শিলগুটি বা কিবা ডাঙৰ পতা বস্তু থৈ পেলাই গোটেই ৰাতি থৈ দিম আৰু এইটো পনীৰ হৈ যাব ৰাতিপুৱা। এই মালাই কাৰী, মিছা মাছৰ মালাই কাৰীৰে ভাত খাই আছোঁ আমি। এতিয়া খাই চাম। মজা। কাৰীখন খাবলৈ সঁচাকৈ বহুত বেছি ভাল হৈছে। আপোনালোকে বনাই খাব। আচলতে ইয়াত নাৰিকলৰ গাখীৰটো দিব পাৰিলে বেছি টেষ্টি হয়। নাৰিকলৰ গাখীৰ নাই, চব তাজা গাখীৰ দিলোঁ আৰু তথাপিতো খাবলৈ বেয়া হোৱা নাই, ভাল হৈছে। আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিলে। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।